নমস্কাৰ, বহুদিনৰ বিৰতিৰ পাছত মই আকৌ ঘূৰি আহিছোঁ আপোনালোকৰ মাজলৈ। আজি লৈ আহিছোঁ আপোনালোকলৈ বিশ্ববিখ্যাত কহিনুৰ হীৰাৰ বিষয়ে কিছু কথা। বলক ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ যাওঁ। কহিনুৰ এক বিখ্যাত ঐতিহাসিক হীৰা। বৰ্তমান 21.6 গ্ৰাম ওজনৰ এই হীৰাখণ্ডই এসময়ত বিশ্বৰ বৃহত্তম হীৰা ৰূপে স্বীকৃতি লাভ কৰিছিল। কহিনুৰক প্ৰথমে ক'ত পোৱা গৈছিল সেই সম্পৰ্কে বহু কাহিনী আৰু কিংবদন্তি থাকিলেও ঐতিহাসিক প্ৰমাণৰ মতে অন্ধ্ৰপ্ৰদেশৰ গোলকোণ্ডাত ইয়াৰ প্ৰথম উল্লেখ পোৱা যায়। তেতিয়া অৱশ্যে ইয়াৰ নাম কহিনুৰ নাছিল। দিল্লীত গিয়াছুদ্দিন তুগলক শ্বাহে ৰাজত্ব কৰাৰ সময়ত তেওঁৰ পুত্ৰ উলুঘে দক্ষিণাত্যত অভিযান চলায় আৰু বহু মূল্যৱান মণিমুকুটাৰ লগতে এই হীৰাখণ্ডও লুট কৰি লৈ আহে। তাৰ পাছৰ পৰাই এই হীৰা দিল্লীৰ শাসনৰ সম্পত্তিত পৰিণত হয় আৰু 1526 চনত বাবৰে দিল্লীত মোগল সাম্ৰাজ্যৰ শাসন কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ পাছত কহিনুৰ বাবৰৰ হাতলৈ আহে। বাবৰে ইয়াৰ মূল্য নিৰ্ধাৰণ কৰিছিল সমগ্ৰ পৃথিৱীৰ মানুহক দুদিন খুৱাব পৰা পৰিমাণৰ ধন। মোগল সম্ৰাট শ্বাহজাহানে তেওঁৰ ময়ূৰ সিংহাসনত এই হীৰাখণ্ড লগাইছিল। 1739 চনত নাদিৰ শ্বাহে ভাৰত আক্ৰমণ কৰে আৰু বহু ধন সম্পত্তিৰ লগতে কহিনুৰ হীৰাসহ ময়ূৰ সিংহাসনো পাৰস্যলৈ লৈ যায়। দৰাচলতে 1739 চনৰ পৰাহে এই হীৰাৰ নাম কহিনুৰ বুলি জনাজাত হৈ আহিছে। 1749 চনত নাদিৰ শ্বাহৰ মৃত্যুৰ পাছত কহিনুৰ হীৰা আফগানিস্তানৰ আহমেদ শ্বাহ আব্দালীৰ হাতলৈ আহে। 1830 চনত আফগানিস্তানৰ ভগনীয়া ৰজা শ্বাহ ছুজাই পলাই আহিবৰ সময়ত এই হীৰাও লৈ আহে আৰু সহায়ৰ বিনিময়ত কহিনুৰ পঞ্জাৱৰ ৰজা ৰঞ্জিত সিঙৰ হাতত অৰ্পণ কৰে। 1849 চনত পঞ্জাৱ ইংৰাজৰ শাসনলৈ যায় আৰু এই হীৰাও ইংৰাজৰ দৃষ্টিলৈ আহে। 1851 চনত ৰঞ্জিত সিঙৰ উত্তৰাধিকাৰী দিলীপ সিঙে ব্ৰিটিছ ভাইচৰয় লৰ্ড ডেলহাউছিৰ প্ৰস্তাৱ মৰ্মে এই হীৰা আনুষ্ঠানিকভাৱে মহাৰাণী ভিক্টোৰিয়াৰ হাতত অৰ্পণ কৰে। 1936 চনত এই হীৰাক ইংলেণ্ডৰ ৰাণীৰ মুকুটত সুশোভিত কৰা হয় আৰু ৰাণী এলিজাবেথে সেই মুকুট পৰিধান কৰে। 2002 চনত তেওঁৰ কফিনৰ ওপৰত এই হীৰাক সংযুক্ত কৰা হয়। এতিয়া ই টাৱাৰ অৱ লণ্ডনত সংৰক্ষিত অৱস্থাত আছে। এই ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এনেধৰণৰ ভিডিঅ' চাবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰক।